আলুটো গোটেই কমপ্লিট কৰিব নুখুলে Hey guys, welcome back to my channel Gitu's vlog. এটি নতুন vlog হলে সকলোকে স্বাগতম জনাইছো। Actually আজি এটো vlog নহয়, এটা চ্যালেঞ্জ ভিডিও। আৰু চ্যালেঞ্জ ভিডিওটো কমন নহয়, অলপমান ইউনিক হ'ব। এতিয়া কি ইউনিক হ'ব আৰু কি চ্যালেঞ্জ কৰিম হেতু আপোনালোকক কম বাৰু। আজি আমি কৰিম পানীপুৰি ইটিং চ্যালেঞ্জ। এতিয়া আপোনালোকে ভাবিছে যে পানীপুৰি চ্যালেঞ্জটো এটোটো কমনে হয়, সকলোৱে কৰিয়ে থাকে পানীপুৰি ইটিং চ্যালেঞ্জ। তো একেবাৰে নহয়। আমি যোনটো চ্যালেঞ্জ কৰিবলৈ ওলাইছে হেতু অকনমান ইউনিক হয়, মানে আমি কৰিম পানীপুৰি ইটিং ব্লাইন্ড ফল্ডেৰে। চকুত কাপোৰ বান্ধি লৈ পেলাই আমি চ্যালেঞ্জটো কৰিম আৰু আপোনালোকে চ্যালেঞ্জটো চাই ভাল পাব বুলি মই মানে মোৰ মনৰ এটা দৃঢ় বিশ্বাস। কাৰণ এই চ্যালেঞ্জটোত ভাগ ল'ব আমাৰ ফেমাস মিষ্টাৰ নীলোৎপল ডেকা আৰু লগতে তাৰ সাথ দিব শিখু, যি মোৰ ব্লগৰ শান হয়। মানে নীলু, গীতু, শিখু আমি তিনটাই মিলি কেনে এটা মজা চ্যালেঞ্জ ভিডিও কৰিম। এতিয়া কোন হাৰে, কোন জিকে, কোনে কি পানিশমেন্ট পায় হেতু আপোনালোকে চাবলৈ পাব একদম ভিডিওটো শেষৰলৈকে। আৰু চ্যালেঞ্জত এনেকুৱা বেছি জমনি হৈছে, মোৰ মানে ভিডিওটো এডিট কৰাৰ সময়ত হাঁহি হাঁহি পেট বিষাই গৈছেগে। এতিয়া জাস্ট আপোনালোকে ভিডিওটো চাওক, তাৰ পিছত কেনেকুৱা পায় ভিডিওটো চাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। তো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব, আৰু যদি ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আপোনালোকৰ মন্তব্য। নতুন ভিউৱাৰ সকলে যদি বেছিয়ে মানে ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাৰণ সাবস্ক্ৰাইব কৰিলে, ভিডিও লাইক কৰিলে আপোনালোকৰ একো পইচা পাতি নাযায়, একেবাৰে ফ্ৰী অফ কষ্ট হয়। তো ঠিক আছে, বহুত বক কৰিলো, এতিয়া বেছি দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাওঁ, চ্যালেঞ্জৰ মাজলৈ যাওঁ। তো 1 2 3 লেটস ষ্টাৰ্ট। পানীপুৰি বনাই ৰেডি, মানে পুৰিখিনি বনাই ৰেডি। আৰু কিমান বনালো জানেনে? 70টা। ইয়াত 70টা আছে টোটেল। 100টা বনাম বুলি ভাবিছিলো, কিন্তু আকৌ খাব নোৱাৰিলে এনে ৱেষ্ট হ'ব, আৰু এনেকে খোৱা বস্তু ৱেষ্ট কৰিব নাপায়। না না না। পানীপুৰি বনাই একদম ৰেডি হৈ গ'লগে, আৰু দুটা গেষ্ট আহিব বুলি যে কৈছিলো, আহি পেলাই আমাৰ বহি আছো, খাদ্য সন্মুখত আহি বহি আছে, মানে খাবলৈ ৰেডি। তো কি কি আছে এবাৰ দেখুৱাই দিওঁ বেক কেমেৰা দি। এও আছে। তো এয়া হৈছে পানীপুৰিৰ পানী, এয়া হৈছে আলু কা পিটিকা, আৰু এয়া 70টা, যি এটা ই খাই দিলে ৰাক্ষসলা। অ'কে ঠিক আছে, আমি চ্যালেঞ্জটো এতিয়া ষ্টাৰ্ট কৰো। আপোনালোকে জাষ্ট ভিডিওটো শেষৰলৈকে চাই থাকিব, আৰু কোন হাৰে কোন জিকে শেষলৈ গম পাব। অ'কে, আমাৰ গোটেই এইখিনি খাদ্য ৰেডি হৈ গ'লগে, আমি জাষ্ট এতিয়া বহি কেনে ষ্টাৰ্ট কৰিব লাগে। আৰু ইফালে আমাৰ এইটো ডাইৰেক্টৰ, হাই, তাকো দি দিছো অকমান, মানে কেমেৰাটো কন্ট্ৰল কৰি কৰি খাই থাকক বোলো। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, বঢ়িয়া লাগিছে। অ'কে, তো গাইজ চেলেঞ্জ কৰি আছো, কিন্তু কি চেলেঞ্জ হ'ব সেইটো আপোনালোকক কোৱাই নাই। মানে পানীপুৰি চেলেঞ্জ সেইটোতো গম পাইছে, এইটো আগতীয়াকে ৰেডি। তুমি চিটিং কৰিব নোৱাৰিবা। তো মানে চেলেঞ্জটো হ'ব এনেধৰণৰ, 10টাকে পানীপুৰি লৈছো, আৰু ব্লাইণ্ড ফল্ড কৰি কেনে আমি চকুত কাপোৰ বান্ধি ল'ম, তাৰপিছত নিজে মানে এইটো ফুটা কৰি কেনে আলু ভৰাই পানী লৈ পেলাই খাব লাগিব। তো চেলেঞ্জটো আমি ষ্টাৰ্ট কৰো। মোৰ মানে চকুত কাপোৰ বান্ধিব লাগিব ন, তো ঠিক আছে ষ্টাৰ্ট কৰো। দিয়া অ'কে, ৰেডি। চ' এখন মোক দিয়া। নাই নাই, বেন বেন এখন মাইকী মানুহ এখন দি দিলা। এখন মৰা মানুহ এইখিনি আছে ক'ত, কোনখিনি কি আছে সেইটোতো চাই ল'ব দিয়া। কল্যাণ কোনোবাই চিটিং কৰিলে ক'বা। মোৰ জলকীয়াটো ফুচকা ভিতৰত সোমাই গ'ল। 1 2 3 আলু ক'ত গ'ল? কোনে কেনেকে খাইছে বে ইমান জলদি? পানীটো ক'ত? আরে ইমান টান ফুচকা কিয় হৈ গ'ল? ফেৰ কথা কাৰণে নেকি? Kamu suka kayak hal apa? Malah ini kan kuat.
ওবে জ্বলা বুলি দিছিল মোৰ তাত Oke, mau lu. Sudah? Panen ini ada dulu balik panen ini nunggu mana ya? Oi, kau mau kira apa? Eh? Ses. Ses. Kau nak kaya kau? মইনাৰ ইয়া জলদি কোৱা জলদি Jodoh kamu kalau jodoh apa? জলদি কোনে শিকিব এতিয়া Mana tangan jodoh kamu buat ini? নীলু শিকিব নে শিকু শিকিব জলদি কোৱা জলদি কোৱা জলদি Hey! Alu bisa kau buat itu kalau jodoh. সেকেন্ড হেৰি শিখু নীলু থাৰ্ড আলুটো গোটেই কমপ্লিট কৰিব নুখুলে Mau kuno gak? Punya apa sih? গিটুবাই বহুত চিনি কৈছে মোৰ এইটো ইমান আগত আগুৱাই মই এবাৰ যে মই পানী আছে বুলি কে মই এনেকে দিছো একোৱে নাই এই কুটা এটা লাগি কিনে মুখত মই জিকি লৈ দিয়া তোমালোকে মোক পাৰ্টি দিব বাবা এনেও হৈছে আহি আছে মোৰ আৰু ধুনীয়াকৈ কৈ দিবা আকৌ মানে মই পাৰ্টি দিছো তুমি জাষ্ট চিটিং কৰিছা এই অন্যায় কৰা নাই চিটিং কৰিছো স্টাৰ্ট কোনে কৰিছিলা নাজানো মোৰো নাই আকৌ আমি তো কটাই বাবুৰে ষ্টাৰ্ট কৰোঁতে ৰেকৰ্ডে হোৱা নাই তো উইনাৰ হলো মই সেকেন্ড হল শিখু আৰু নীলু হাৰিলে কিন্তু তাৰ পিছত আৰু ভিডিঅ' শ্বুটে কৰা নহল মানে লাইন গ'লগে আৰু লাইন যোৱাৰ পিছতে গম পাইছে একো শ্বুটে কৰা নহল পানিশমেন্ট বুলি তেনেকে আমি একো ভাবা নাছিলো কাৰণ ফাৰ্ষ্ট টাইম যিহেতু এনেকুৱা চেলেঞ্জ এটা কৰিছো কিন্তু মই নীলুক কৈছো যে আমাৰ শিখুকে মোকে কিবা এটা খুৱাই দিব লাগিব স্পেচিয়েলকে আৰু সিও হ'ব বুলি কৈছে তো সি যদি একো নোখুৱাই তেতিয়াহে সি পানিশমেন্টটো অলপমান বেছিকে পাব কিন্তু তাৰ আগতে যদি শিখুকে মোকে কিবা স্পেচিয়েল খানা খুৱাই দিয়ে তেনেহলেতো সি বাৰু পানিশমেন্টটোৰ পৰা বাচি যাবগে তো ফৰ দ্য ফাৰ্ষ্ট টাইম এনেকে নীলুক চেলেঞ্জ এটা ইনক্লুড কৰিলো আৰু ভাবি আছো তাৰ লগত কিবা কিবি চেলেঞ্জ কৰো বুলি এইটো ভিডিঅ' যদি আপোনালোকে ভাল ৰেছপন্স দিয়ে তো কমেণ্ট ছেকশ্যনত পুৰা ভৰাই দিয়ক যে নীলুৰ লগত চেলেঞ্জ লাগে নীলুৰ লগত চেলেঞ্জ লাগে তেতিয়াহে সি মানে অকমান শুনিব কথাটো যে ওকে তো বনাব লাগিব যেহেতু পাব্লিকে কৈছে আৰু পাব্লিকৰ ডিমাণ্ড চাই ৰাখো পাৰ তো ঠিক আছে গাইজ আশা কৰো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে এই চেলেঞ্জটো জাষ্ট এটা মানে ফৰ ফান তাৰ কাৰণে অকমান শ্বুট কৰিলো আশা কৰো আপোনালোকে চেলেঞ্জটো চাই ভাল পালে তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ চেলেঞ্জ বিলাক চাবৰ কাৰণে আৰু লগতে ব্লগ বিলাক চাবৰ কাৰণে আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে সকলোখিনি কৰি দিব একদম পানী পুৰি খাই পেটৰ হালত বেয়া একদম পেট বিষ আৰু লগতে মোৰ বাৰ্থডে ব্লগো আহি আছে একদম আপোনালোকে কমেণ্ট ছেকশ্যন ভৰাই দিছে আৰু লগতে মোৰ ইনষ্টাগ্ৰামতো পুৰা মানে মেছেজ যে বাৰ্থডে ব্লগ কেতিয়া দিবা মই অতি সোনকালে বাৰ্থডে ব্লগ দিম কাৰণ সেইটো অলপমান এডিট কৰিবলৈ বাকী আছে ঠিক আছে গাইজ আশা কৰো আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিলে আৰু অহা ভিডিঅ'ত আকৌ লগ পাম নতুন এটি ব্লগত আকৌ লগ পাম তেতিয়ালৈকে ভালকে থাকিব সুৰক্ষিত থাকিব টাটা বাই বাই গুড নাইট